গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল, লগতে মোৰো ভালে। কল্পনা শৰ্মাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। তো বলক তেতিয়াহ'লে ভিডিঅ' ষ্টাৰ্ট কৰোঁ। চ' ফ্ৰেণ্ডছ, এয়া হৈছে সৰু মাছ আৰু এয়া আছে ডাঙৰ মাছ। আজি মই সৰু মাছ পাতত দি খাম বুলি ভাবিছোঁ। তো সৰু মাছ কেনেকৈ পাতত দি খাব পাৰি, তো চাই থাকক ভিডিঅ'টো। চ' ফ্ৰেণ্ডছ, এতিয়া মই কলপাতখন ৰেডি কৰিছোঁ। কলপাতখন ৰ'দতো শুকাব পাৰে অলপ, নহ'লে বা জুইত অকণমান সেকি দিব পাৰে, কাৰণ কলপাতখন চিৰি যাব পাৰে। তো সেইটো কাৰণে মই ৰ'দত দিছোঁ অকণমান। এয়া আছে সৰু মাছ অকণমান দি দিছোঁ। বেছিকৈ নিদিওঁ, কাৰণ হাজবেণ্ড আৰু মইহে খাম, তো বেছিকৈ নিদিওঁ। এয়া দেখিছে সৰু মাছ, আৰু এয়া আছে ডাঙৰ মাছৰ এপিচ দি দিম মই। ইয়াৰ এপিচ দি দিলোঁ, দেখিছে। আৰু এয়া আছে নৰসিংহৰ পাত, এয়া জলকীয়া, আৰু এয়া নেমু টেঙাৰ গছৰ কোমল পাতটো, আৰু এয়া কঞ্চনা, আৰু এয়া হৈছে নহৰু। মই ইয়াত এতিয়া এই নৰসিংহৰ পাতখিনি দি দিলোঁ। এয়া নৰসিংহৰ পাত আপোনালোকে দিবচোন, ধুনীয়া টেষ্ট, মানে সঁচাকৈ কৈছোঁ, ইমান ধুনীয়া চেণ্ট এটা ওলায়, খাই বহুত ভাল লাগে, ইমান ধুনীয়া সোৱাদো হয় এয়া হৈছে নহৰু, নহৰু দি দিলোঁ মই, এপিচমান নহৰু দিলোঁ, নহৰু। আৰু এয়া হৈছে গঞ্চনাটো জানে আপোনালোকে, এই কোমল পাতটোও দিব পাৰে, মই কোমল পাত এটা দি দিলোঁ। আৰু এইটো ঠাৰি হয়, ঠাৰিটো মই অকণমান কাটি দিম, কটাৰী দি মই কাটি দিলোঁ। মই কাটি দিলোঁ। আৰু এয়া হৈছে জলকীয়া আছে, জলকীয়াও দিম মই, কেইটামান জলকীয়া, এই কেঁচা জলকীয়া দি দিম। ইয়াত নিমখো দিব পাৰে কিছুমানে, আপোনালোকে যদি নিমখ খায় এনেকৈ দিব বিচাৰে বা দিব পাৰে, কিন্তু মই নিমখটো এনেকৈ নিদিওঁ, তো সেইটো কাৰণে মই দিয়া নাই। এয়া জলকীয়া মই দি দিলোঁ। এতিয়া মই ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। এতিয়া মই কলপাতখন এনেকৈ মেৰিয়াই দিব লাগিব, এনেকৈ দিলোঁ। এয়া দি কলপাতখন ভাজ লগাই দিব লাগিব, ইয়াত এই ভাজ লগাই দিব লাগিব এনেকৈ। এতিয়া মেৰিয়াই দিব লাগিব, দেখিছে, এনেকৈ দিব। তো চাই থাককচোন। মই সৰু মাছটো এনেকৈ পাতত দি খাই মই বহুত ভাল পাওঁ। আপোনালোকে ভাল পায়নে? যদি কোনোবাই ভাল পায়, প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিব। মই খুবেই ভাল পাওঁ, মোৰ হাজবেণ্ডেও ভাল পায়, তো মই এনেকৈ বনাওঁ। ইয়াত দেখিছে, এইখিনি বেছি হৈছে, তো মই এইখিনি কাটি দিম। এইখিনি মই কাটি দিলোঁ। তো এইখিনি এতিয়া মই গাঁঠি দিব লাগিব, নহ'লে ওলাই যাব ন, তো গাঁঠি দিব লাগিব। মই এই কলপাতৰ যিটো ঠাৰি আছে, এইটো মই কাটি ল'ম এতিয়া। এইটো কাটি মই গাঁঠি দিব লাগিব। ইয়াত দেখিছে, মই কাটিলোঁ। এতিয়া মই গাঁঠি দিম। ইয়াত দেখিছে, এনেকৈ লওক, লৈ এনেকৈ পকাই দিওঁ, সেনেকৈ পকাই দিয়ক। ভালদৰে গাঁঠি দিব লাগিব, নহ'লে জুইত দিয়া যাব ন, জুইত দিয়াৰ পিছত পুৰি যাব পাৰে, তো গাঁঠিটো ভালকৈ দিব লাগিব। তো মই এনেকৈ গাঁঠিটো দি দিলোঁ। আৰু এইখিনি গাঁঠি দিব লাগিব, আৰু নহ'লে মাছখিনি ওলাই যাব।
তো মই সেইখিনিত গাঁঠি দিব লাগে। চ' ফ্ৰেণ্ডছ, আপোনালোকেও এনেকৈ বনাই খাবচোন, সঁচাকৈ বহুত টেষ্টি হয় এনেকৈ বনাই হ'লে, বহুত ভাল লাগে। তো আপোনালোকেও বনাব। ইয়াত দেখিছে মোৰ টোপোলাটো কেনেকুৱা আছে, বান্ধিব জানিছোঁনে? ইয়াত দেখিছে মই এতিয়া ৰেডি কৰিলোঁ। এতিয়া মই জুইত দিব লাগিব। ইয়াত ৰেডি কৰিলোঁ মই। ইয়াত চাওক, মই ৰেডি কৰিলোঁ। চ' ফ্ৰেণ্ডছ, এতিয়া যিহেতু মাছৰ টোপোলাটো জুইত পুৰিব লাগিব ন, তো মই ৰেডি কৰি আছোঁ। মই খেৰ অলপ আনিছোঁ। এইখিনি চাওক, মই খেৰখিনি পাই দিলোঁ। ইয়াতে মাছৰ টোপোলাটো দিব লাগিব। ইয়াত চাওক, এতিয়া মাছৰ টোপোলাটো ইয়াত মই মাজতে দি দিম। ইয়াত দেখিছে, মাজত মই দি দিলোঁ। এতিয়া ইয়াৰ ওপৰত এতিয়া মই খেৰ জাপি দিম। এয়া চাওক, এতিয়া মই ভালদৰে দিব লাগিব। খেৰখিনি ভালদৰে দিব লাগিব, নহ'লে গোটেইখিনি পুৰি যাব ন। তো ভালদৰে দিব লাগিব। তো মই এতিয়া খেৰখিনি জাপি দিম, গোটেইখিনি জাপি দিম। এতিয়া দেখিছে, খেৰখিনি গোটেই মই জাপি দিলোঁ। দেখিছে, ইয়াত জাপি দিলোঁ। এয়া দেখিছে, আৰু এয়া ইটা হয়। এই ইটাকেইটা মই এনেকৈ দিব লাগিব, এনেকৈ মাজত দিব লাগিব। ইটাকেইটা দিলে হেঁচি ধৰি থাকিব। যদি ইটাকেইটা নিদিওঁ ন, তেতিয়াহ'লে গোটেই খেৰখিনি পুৰি যাব। এতিয়া ইটাকেইটা দিছোঁ, ইটাকেইটাই হেঁচা মাৰি ধৰি আছে, মাজৰ খেৰখিনি পুৰা নাযায়। আৰু এয়া দেখিছে, মোৰ সৰু ল'ৰাই হেনো জুই লগাই দিয়ে। তো সি জুই লগাই দি আছে। চাওক, জুই লগাই দি আছে। এয়া চাওক, জুই উঠিছে। এয়া দেখিছে, এয়া দেখিছে, জুই উঠিছে। এতিয়া ধুনীয়াকৈ জুই উঠিছে। এয়া চাওক, তো চাই থাকক। চ' ফ্ৰেণ্ডছ, এতিয়া মোৰ মাছখিনি হৈ গ'ল, পাতত দিয়া মাছখিনি হৈ গ'ল। চাওকচোন, ইমান ধুনীয়া হৈছে। এয়া দেখিছে। এতিয়া মই এই মাছখিনি এখন থালত থ'ব লাগিব। তো মই এতিয়া থাল এখনত মই মাছখিনি থৈ আছোঁ। এয়া দেখিছে, ইমান ধুনীয়াকৈ সিজিছে। চাওকচোন, এয়া দেখিছে। আপোনালোকেও খাবচোন, এনেকৈ বনাবলৈ ট্ৰাই কৰিব। সঁচাকৈ কৈছোঁ, বহুত টেষ্টি হয়। আৰু মই যিখিনি বস্তু দিছোঁ সেইখিনি আপোনালোকেও দিব। ইমান ধুনীয়া চেণ্ট ওলাই ন, চেণ্টটো ওলাই ন, আৰু ইমান ধুনীয়া সোৱাদ হয়। তো আপোনালোকে ট্ৰাই কৰিব, এনেকৈ খাব, বহুত ভাল লাগিব। তো মই এতিয়া মাছখিনি গোটেইখিনি মই থালত থ'লোঁ। এয়া দেখিছে। তো ফ্ৰেণ্ডছ, মই ভিডিঅ'টো শেষ কৰিব লাগিব। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। তো এতিয়ালৈ বাই বাই।